Hi, hello, welcome back to my first channel with vlog. আৰু বাজাজে পালচাৰ 220 নিউ কালাৰত লঞ্চ কৰিছে বাইক আৰু আগত আছিল ব্লেক ব্লু এইখন দেখিবলৈ পাইছে আৰু এইটো হৈছে ব্লেক ৰেড আৰু চাৰিটা কালাৰৰ অপচনত লঞ্চ কৰিছে বাজাজে। এক নম্বৰটো হৈছে সাপেৰি ব্লু দেখিবলৈ পাইছে আহি আছে সাপেৰি ব্লু या সাপেৰি ব্লু কিমান ধুনিয়া বাইক সক কিমান ধুনিয়া এইটো এটা গোলাঘাট শ্বৰুমত এভেইলেবল হৈ গৈছেগে আৰু স্পাৰ্কি ব্লেক দেখিবলৈ পাইছে এইটো স্পাৰ্কি ব্লে আহি আছে এইটো স্পাৰ্কি ব্লেক আৰু 3 নম্বৰটো হৈছে পাৰ্লি হোৱাইট এইটো পাৰ্লি হোৱাইট আৰু 4 নম্বৰ হৈছে বেলকনিক ৰেড এইটো বেলকনি ৰেড বাজাজে 220 এই চাৰিটা কালাৰ অপচন লঞ্চ কৰিছে আৰু মই দেখাব নোৱাৰিলো আপোনালোকক ক্ষমা বিচাৰিছো শ্বৰুমত দেখাব নোৱাৰিলো বাইকখিনি মই শ্বৰুম যাম 3 তাৰিখত NS 125 লঞ্চ কৰিব আৰু NS 125 ৰ বিষয়টো আপোনালোকক জনাম আৰু এইটোৰ বিষয়ে জনাম তেনে ভিডিওটো চাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মোৰ ভিডিওৰ নটিফিকেশনবোৰ সকলোতকৈ আগত পায় আৰু মই NS 125 ৰ ভিডিও দিম 3 তাৰিখত দিম আৰু পালচাৰ 152 এনেকুৱা কালাৰ অপচন আহি গৈছেগে আপোনালোকক দেখাম তেনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থক ইমানটোৱে আছিল মোৰ ভিডিওটো থ্যাংক ইউ